হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই খুব ভাল পাব। এয়া আমাৰ ল'ৰাকেইটাই খেলি আছিলে। আমাৰ বাবু এইটো বল মাৰি দিয়াটো মানে আমাৰ ঘৰৰে খেলোঁ এইবিলাক। খেলাখন উপভোগ কৰকচোন অলপ সময়। ময়ো চাই আহিছিলোঁ তেনেকৈ। আবেলি সময়ত সিহঁতক খেলিব দিছিলোঁ। দি পেলাই মই ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ। ময়ে কাষত থিয় হৈ আছিলোঁ সিহঁতৰ। খেলি অহাৰ পিছত মই তাক অকণমান সময় পঢ়ালোঁ, হোমৱৰ্কবিলাক কৰালোঁ। তাৰপিছত আমি অকণমান ওলাই গ'লোঁ বাহিৰত। কিবা এটা খাম বুলি ওলাই গৈছিলোঁ গধূলি। ইয়াত সোমালোঁ, হোটেল এখনত সোমালোঁ ওচৰতে থকা। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিব। আজি মোৰ ব্লগটো কেনেকুৱা হ'ল, আমি তাত কি খাওঁ সেইটো বাবুৱে কৈ আছিলে। অৰ্ডাৰটো দিওঁতে আমাক এইখিনি ষ্টাৰ্টাৰ হিচাপে বাদাম দিলে খাবলৈ। কি খালোঁ সেইটো ভিডিঅ' বনাইছিলোঁ, কিন্তু কেমেৰাটো অন নহ'লে নে কি হ'ল সেইখিনি দেখুৱাই নহ'ল। গধূলি আকৌ ঘৰত গধূলি মানে আহিলোঁ, ফুৰি পেলাই আহিলোঁ। আহি পেলাই আকৌ ৰাতিৰ সাজৰ কাৰণে মই ভাবিলোঁ মুৰ্গীৰ মাংস আৰু ভোল এনেকৈ বাৰু বনাই খাইছেনে, মই ভাবিলোঁ আজি এইটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মুৰ্গীৰ মাংসৰ লগত এইটো ব্ৰইলাৰ চিকেন হয়, ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংসখিনি মই প্ৰথমতে নেমু টেঙা আৰু নিমখ দি পেলাই বইল কৰি লওঁ, পানীটো পেলাই দিম। আপোনালোকে বাৰু এনেকৈ দিয়ে নে নিদিয়ে নাজানো, কিন্তু মই তেনেকৈ প্ৰায় দিওঁ। অলপ সময় উতলাই পানীটো পেলাই দিওঁ তেনেকৈ, নেমু টেঙা আৰু নিমখ দি পেলাই। তাৰপিছত মই আঞ্জাখন বহুৱাই দিলোঁ, পিঁয়াজ এইবিলাক মছলা পাতি দি পেলাই। প্ৰথমতে মই ভোলখিনি ভাজি ল'লোঁ। ভোলৰ লগত মাংস খায় নে নাখায় কমেণ্ট কৰি জনাবচোন। আৰু এবাৰ কৈছোঁ, যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰি দিব। ইউটিউবত চোৱাসকলে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰি দিব। মই বইল কৰি থোৱা মাংসখিনি ভোলত দি দিলোঁ। অকণমান ভোলটো মজি যোৱাৰ পিছত আৰু কেঁচা জলকীয়া দি দিলোঁ কেইটামান। এতিয়া ভোলৰ পানীখিনি সম্পূৰ্ণ শুহি যোৱাৰ পিছত যেতিয়া তেলটো ফুটি উঠিছে, তেতিয়া মোৰ আঞ্জাখন হৈছে বুলি ভাবিলোঁ। তো আজি এইটো ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। এনেকৈ খায় নে নাখায় জনাব, আৰু কেনেকুৱা লাগিল সেইটোও জনাব। ভিডিঅ'টো কেনেকুৱা হ'ল, অকণমান দিনটোৰ অকণমান ব্লগ বনালোঁ আৰু আবেলিৰ পৰাই হওক কিবা এটা দেখুৱালোঁ। যদি ভাল লাগে প্লিজ লাইক কমেণ্ট কৰি দিব। আকৌ এবাৰ কৈছোঁ, এনেকৈ তেলটো ফুটাৰ পিছত মই আঞ্জাখন নমাই থলোঁ। ভোলৰ পানীটো সম্পূৰ্ণ শুহি যায়, তেলটো ওলালেহে ভাল লাগে, পানী থাকিলে ভাল নালাগে। তো এনেকৈ মই বনালোঁ ব্ৰইলাৰ মাংসৰ লগত। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম, আশা কৰিছোঁ আপোনালোকক। আকৌ মই নতুন ভিডিঅ' এটাত আপোনালোক সকলোকে লগ পাম। ভালে থাকক, সুস্থ থাকক, সকলোৱে হাঁহি থাকক, সেই আশাৰে আজিৰ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিলোঁ। ধন্যবাদ। প্লিজ আকৌ লাষ্টত কৈছোঁ, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।